বিলাস ভুৱনে থাকে আনন্দিত আৰু বহুদিন হৈ গ'ল পুত্ৰ কন্যা নাই একদিনা পাৰ্বতীয়ে শিৱৰ আগে পাৰ্বতী সুন্দৰী শিৱৰ পাৱে ধৰি বোলে সতী প্ৰিয় বাণী বোলে সতী প্ৰিয় বাণী পাৰ্বতী স্বামী আমার দুইর বিয়া সন্তানহীন জীবনৰ স্বামী মই কওঁ তোমাৰ আগে যিকোনো উপায়ে মোক পুত্ৰ লাগে পাৰ্বতী বুঢ়া বয়সত মোৰ বয়সটো চোৱাচোন শিৱে পার্বতী তুমি হয়তো না জানা এক পুত্র কন্যা হবে মায়ার
নোপোৱা এই নোপোৱা যদি যোৱা তাড়াতাড়ি এক চিলিম আঙুল যোগাৰ কৰা তাড়াতাড়ি এক চিলিম কি আঙুল যোগাৰ এই কথা শুনি পাৰ্বতীৰ খং উঠি যায় মহাদেৱ আৰু পাৰ্বতীয়ে কৈলাশ পৰ্বতত কাজিয়া লাগি আছিল আৰু তাৰ পিছত কি হ'ল চাও আতয় অনন্তৰে শুনক দেখা পাই সদা কিবই মনে মনে ভাবে কি বুলি ভাবে এই লটপটটো এর ওপর খবর পালাকে ই এসে যাতে আমার হেড করে দিব নারদ মানে লটপট সকলোৱে নারদ তুমি আহিছা ভালেই কৰিছা অকমান বহাচোন বহা এতিয়া আসল কথাটো কি জানা কি কথা এই শিবেই বলে সোয়া নারদ আমার পার্বতীর ও যাতা কথা কই এই বুঢ়া বয়সত এই পুত্ৰ এক লাগে বুলি মোক পাৰ্বতীয়ে কলেই জানো পুত্ৰ
আপোনালোকৰ কাজিয়া সেইখনহে মই কিন্তু ইয়াৰ এটা ঔষধ দিব পাৰো কি ঔষধ এই সদা কি সেইকাৰণে আই ৰাখা ঐ যে আপুনি কি কৰে কৰক মই পিছে বিদায় ও এহি বুলি আজি আৰু বেছি খোৱা নহব তথাপিও একটা মাৰি দিব বম কি কই গাল কথাটো ভাল হ'ব না বেয়া হ'ব এই ভাবি চিন্তি সদা শিবে অস্থিৰ কৰে ওরা পার্বতী কালি তুমি মোক বহুত বেয়া পাইছ ন এইবিলাক বেয়া পোৱা কথা নহয় নহয় এই পাৰ্বতীক চাই তুমি মোৰ মৰম তোমাক মই হে বহুত মৰম ও সেই কাৰণে তোমাক আজি ঠিকে আছে তো ভাল লাগছে না লাগছে আৰু এতিয়া চাও এনেকৈ মহাদেৱ আৰু পাৰ্বতীয়ে ও কৈলাশ পৰ্বতত কি কৰি আছিল ও পাৰ্বতী ঠিক আছে ও প্ৰেম অলপ কৰে দুয়ো কৈলাশ অভুবান ও প্ৰেম অলপ কৰে দুয়ো কৈলাশ অভুবান নাৰায়ণ নাৰায়ণ এই খব দেখা পাবে
কথা সৌ দেৱতাসকলৰ আগত কৈ একেবাৰে কাজিয়া লগাই দিম মৰক ইহঁতে ফাটাফাটি লাগি অ মুনি নাৰদ কিবা আছে মানে আসল কথাটো কি জানা ও সেই পুত্র যাব কুল এই কৰিব বিনা কি আৰু পাই নকৰে পুত্র জন্ম দিব আর সেই পুত্রই আমার এই স্বর্গ রাজ্য বিনাশ কৰিব হ্যাঁ ও ভাই কথাটো বৰ ডাঙৰ কথা হ'ল কি কৰা যায় উপায় বিচাৰিবলা কি কৰা ভয় খাইছে না কি হয় উপায় বিচাৰিবলা এই কথা শুনি দেৱগণৰ মহাভয় আমি উপায় বিচাৰি যাব লাগিব বল প্রভুর ওচৰত যাব বিষ্ণুৰ ওচৰত এই উপায় বিচাৰি হবেই বিষ্ণুৰ কাষে গইলা এই উপায় বিচাৰি হবেই আইতা মোৰ পিছে বিচাই এই প্ৰভুকে তাই সেৱা কৰ ও দেৱগণে
পুত্র জন্ম দিব আৰু সেই পুত্ৰই তোমালোকৰ স্বৰ্গ ৰাজ্য দখল দেৱতাসকল মই কিবা ভোজ খাব আছো নেকি প্ৰভুই বোলে দেৱগণ চিন্তা নকৰি ইয়াৰ উপায় কৰিম মই এতিয়া তোমালোক যোৱা ঘৰে ঘৰে যোৱা শুই থাকা যোৱা আৰু এতিয়া চাও প্ৰভুৰ মহিমা কোনে বুজিব পাৰে অমায়া কৰি নাৰায়ণে ও ব্ৰাহ্মণ ৰূপ ধৰি জলকুঁৱৰী
গান গৰে ক ও সাগৰৰ উপজিলা পুত্ৰ এজনী শিশু গোটে চিঞৰি বেলয়া চিঞৰ শুনি নগৰবাসী কিবা চলি কান্দি কথা চলি এরবা মাক বাপা আছে না নাই ও মাক বাপা নকে কাবা চলি জন্ম হবা পারে সাইডন নাই তো কাখত নাই কাখত নাই হবা পারে ওই এ কি করা যায় পানি ফেলে দেন পানি ফেলে দিবে আইছি ও মানুহে ভগবানক ফুল দিও চলি নাপে ইয়ার পানি পেলবা আইছি ও ভাই আমি আপকে একটা কাম করু দে এ চলি তুমি আমি লালন পালন করু দে সিধা সিধা কে চলি তো কাই লব এ জুনি লই লব দে এটাই ললি মত করবা না জনি এই চলি তো কোনি লব হ্যাঁ এই একে দেওয়া লব হয় না এর নাই চলি দেল যাবা দছি একে চলি দিও ও এনে বলে আমার তালুক চুলি ন মানুহ বিলাকক ঘন্যাক বিলাকে বেছি মৰম কৰে আমাৰ যিবিলাক মানুহ তালুক চুলি আছে ও তাৰে ঘন্যাক বিলাকে এতে চুমা খাব পাৰে আর যাৰ তালুক চুলি নাই এতেও পাৰে এই তিনখান গালত চুমা খাব পাৰে গতিকে মৰম কৰিব না হ্যাঁ এই একে দেও দে ন এ চুলি গিটা লাগি যা ভালকে মৰম কৰক দে লো লয় এই পুরি নগরবাসী কি কুলই কীর্তিকা নগরে বাচ্চা বিনা না ডাইরেক্ট গণনা করতে যার শুনে দিন আমি গণনাতে করব তা মই গণনা করব ও দেব গণেই মিলি পাছে ও গণনা পা এই গণি পড়ি কার্তিকর জন্মর কথা আমি হবেই ও করিল ভুল ভ্রান্তি দোষ হেতু ও ক্ষমি বয়া আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এই ডিজিটেল গ্ল'ৰী চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ